তাকে অসমীয়া যুৱ মঞ্চক বহিষ্কাৰ কৰিলে। কিছুমান মানে ভয়াতুৰ ব্যক্তি আছে, এতিয়া দুৰ্বল মানসিকতা মানুহ থাকিব, যাৰ অকল ভয় মানে সেইবোৰৰ লগত থাকিলে মানে এইবোৰ হয়েই আৰু মানে অসমীয়া জাতি সম্পূৰ্ণ নিশেষ হ'ব। এই দুৰ্বল ভয়াতুৰ কাপুৰুষ মানসিকতাৰ আকৌ মুখত বৰ ডাঙৰ ডাঙৰ ভাষণ দিয়া, জাতীয়তাবাদৰ হওক হিন্দুত্ববাদৰ হওক, মাইকত ডাঙৰ স্পীকাৰত ভাষণ দিয়া, সেইবোৰ নেতাৰ কাৰণে অসমীয়া জাতি নাবাচে আৰু এইটো চিয়ৰ হৈ গ'ল। আৰু অসমীয়া জাতিটো বিশ্বাসঘাতক বদনৰ অভাৱ নাই। হয়, মোৰ লগত বৰ্তমান আছে অসমীয়া যুৱ মঞ্চৰ প্ৰাক্তন নেতা চিৰঞ্জিত বৰদলৈ। ইতিমধ্যে সকলোৱে জানে তেওঁৰ বাতৰি দেশ বিদেশতো বাজিছে। এটা ঘটনা সংঘটিত হৈছিলে, সেই ঘটনাটোৰ পাছতেই তেওঁ জেললৈ গৈছিলে আৰু জেললৈ ইতিমধ্যে দুবাৰ গ'ল। আমি সেই বিষয়ে কথা পাতিম। আৰু আপোনাক অসমীয়া যুৱ মঞ্চৰ পৰা বহিষ্কাৰ কৰিলে, কি ক'ব এই সম্পৰ্কত? তাকে অসমীয়া যুৱ মঞ্চক বহিষ্কাৰ কৰিলে। কিছুমান মানে ভয়াতুৰ ব্যক্তি আছে, কিন্তু সেইটো লৈ বহুত সংগঠনে মানে মোৰ আগতে মানে দুখ প্ৰকাশ কৰিছিলে। এতিয়া আপোনাৰ হওক বিশ্ব হিন্দু পৰিষদ হওক, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ হওক, তাৰপৰা গুৱাহাটীৰ পৰাও মানে হিন্দু সুৰক্ষা সেনা বুলি এটা সংগঠন আছে, তেখেতলোকৰ নেতৃত্বই মোলৈ ফোন কৰি দুখ প্ৰকাশ কৰিছিলে, এইটো কৰিব নালাগিছিলে। মই জানোৱেই আৰু ই আগতে কৈছোঁ বাৰু, যেতিয়া দুৰ্বল মানসিকতা মানুহ থাকিব, যাৰ অকল ভয় মানে সেইবোৰৰ লগত থাকিলে মানে এইবোৰ হয়েই আৰু মানে বিভিন্ন মানে ষড়যন্ত্ৰ তেওঁলোকে মানে এই মানে এটা হেৰিৰ মুখামুখি হ'ব নোৱাৰে। মানে এটা কিবা যদি এটা সন্মুখলৈ বিপদ এটা মুখামুখি হ'ব নোৱাৰে, মানে তেওঁলোকে পলৰীয়া ভাও লয়। তাৰ পলৰীয়া ভাও লৈ মানে নিজে বাচিব বিচাৰে। কিন্তু এই যিবোৰ উৎপক্ষীৰ নিচিনাকৈ এতিয়া যিবোৰ বিপদ আহি আছে অসমীয়া জাতিলৈ, তেওঁলোকে এই বালিত মাথাটো গুজি দেহাটো উলিয়াই তেওঁলোকে যে নিজে বাচিম বুলি ভাবিছে, কিন্তু সেইটো যে তেওঁলোকেও নাবাচে, তেওঁলোকৰ সতি সন্ততি তেওঁলোকৰ সন্তানো যে নাবাচে, ভৱিষ্যতে যে অসমীয়া জাতি সম্পূৰ্ণ নিশেষ হ'ব, এই দুৰ্বল ভয়াতুৰ কাপুৰুষ মানসিকতাৰ আকৌ মুখত বৰ ডাঙৰ ডাঙৰ ভাষণ দিয়া, জাতীয়তাবাদৰ হওক হিন্দুত্ববাদৰ হওক, মাইকত ডাঙৰ স্পীকাৰত ভাষণ দিয়া, সেইবোৰ নেতাৰ কাৰণে অসমীয়া জাতি নাবাচে আৰু এইটো চিয়ৰ হৈ গ'ল। আৰু অসমীয়া জাতিটো বিশ্বাসঘাতক বদনৰ অভাৱ নাই। আজি বদনে আনিছিলে এইটো মান, সেইটো চবেই বিশ্বজনিত। আকৌ অসমীয়া জাতি বিশ্বাসঘাতক প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ কাৰণেতো আজি অসমীয়া জাতি এইটো অৱস্থা। অসম চুক্তি ৰূপায়ণ নকৰিলে, তাৰপৰা তেওঁ 51 চনটো বাদ দি 71 চনটো মানে নিৰ্ধাৰণ কৰিলে ভাৰতৰ, কিন্তু অন্য ঠাইত কিন্তু 51 চন, কিন্তু ইয়াত তেওঁলোকে কেলৈ 71 কৰিলে বহুতে কয়। মানে মই নাজানো বাৰু, তেতিয়া মোৰ জন্মও হোৱা নাছিল চাগে। আমাৰ দেউতাহঁতে অসম আন্দোলন কৰিছিলে, তেওঁলোকে মানে তেওঁলোকৰ মানে নিৰ্বাচনত অৱতীৰ্ণ হ'ব পৰা তেওঁলোকৰ সেইটো টাইমত বয়স হোৱা নাছিলে। মানে সেইটো পৰা তেওঁলোকে 71টো মানে ধৰি তেতিয়াৰ মানে যিখিনি প্ৰব্ৰজনকাৰী তেওঁলোকৰ এই ইলেকশ্যনত মানে ভোটখিনি ল'বলৈ তেওঁলোকে এই 71 কৰিছিলে, কাৰোবাৰ মন্ত্ৰণাত। এই ফলশ্ৰুতি আজি অসমীয়া জাতি ভুগি আছে। আৰু অনাগত দিনত আৰু এনে অসমীয়া জাতিৰ অৱস্থাটো গৈ আছে। আৰু এতিয়া আপুনি অসমীয়া যুৱ মঞ্চটো নাই, কোনো সংগঠন নাই, এতিয়া কি ভৱিষ্যত পৰিকল্পনা কি হ'ব এতিয়া আপোনাৰ? চাওঁ কি হয়, তাকে আছোঁ আৰু মানে ক'ৰবাত জইন কৰিব নেকি আপুনি? বিভিন্ন সংগঠনে কৈ আছে বাৰু, তাকে মই ভাবি আছোঁ আৰু কি কওঁ কি নকওঁ। আৰু মানে আজিকালি মানুহে বিশ্বাস কৰিব নোৱাৰি নহয়। মানে এই বদনৰ দিনৰ পৰা আজিলৈকে বিশ্বাসঘাতকৰ সংখ্যা কমি যোৱা নাই ন। অসমীয়া জাতি যিদিনাই জাতিত শেষটো কফিনত গজাল মাৰিব, সেইজনো শেষ অন্তিমজন বিশ্বাসঘাতকেই হ'ব। কিন্তু বিশ্বাসঘাতকৰ ইতিহাসত আকৌ পাতবোৰ কলংকিতভাৱে বিশ্বাসঘাতকৰ নাম মানে থাকে। তেনেকৈ মানে ঘৃণনীয়ভাৱে বদনৰ নাম লয়, প্ৰফুল্ল মহন্ত ডাঙৰীয়া নাম লয় বিশ্বাসঘাতক। তাৰপৰা এই মীৰ জাফৰ বুলি এজনৰ নাম লৈ বংগৰ ফালে, যি বাহাদুৰ শ্বাহ জফৰক মানে বিশ্বাসঘাতক কৰি তেওঁ ইংৰাজৰ পক্ষলৈ তেখেতক হত্যা কৰাইছিলে। তাৰপৰা আপুনি এতিয়া দুবাৰ জেলত গ'ল। হয় হয়। এতিয়া আপুনি লাষ্ট টাইম যেতিয়া জেলত গৈ আপুনি অনুতপ্ত হৈছে নেকি জেলত গৈ?
কষ্ট খাইছে নেকি জেলত গৈ? জেলত গৈ কষ্ট খোৱা নাই বাৰু। বাহিৰৰ এই চল কপট বিশ্বাসঘাতক ধুৰন্ধৰ মানুহতকৈ জেলতে অলপ ভাল মানুহবোৰ থাকে নেকি, অলপ মানে অনুতপ্ত নহয়? অনুতপ্ত ইমান নহয় বাৰু। মইতো চোৰ ডকাইত বা কাৰোবাক বেয়া কাম কৰি যোৱা নাই নহয়, বা কোনোবাই কিবা আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ মানুহক আক্ৰমণ প্ৰত্যাক্ৰমণ কৰিব, আমি আকৌ মুখেদি ডাঙৰ ডাঙৰ লেকচাৰ মাৰিলে নহ'ব নহয়। আমাৰ এতিয়া যদি অসমীয়া ভাষাৰ ওপৰত আক্ৰমণ হয় আপুনি এতিয়াও প্ৰত্যাক্ৰমণ কৰিবলৈ সাজু নেকি? নাই, আজি আমাৰ অসমীয়া ভাষা সংস্কৃতি আজি নহয় নহয়, ইতিহাসে ঢুকি নোপোৱা কালিকা পুৰাণ, মহিৰংগ দানৱৰ দিনৰ পৰাই অসম নামৰ ভূখণ্ডটো আছে, তেতিয়াৰ পৰাই আমাৰ ইতিহাস চলি আহি আছে। এই ইতিহাসক কিছুমান বিদেশী আগ্ৰাসনকাৰী বা বিদেশী মতৰ চিন্তাই আমাৰ অসমৰ যিটো ইতিহাস সংস্কৃতি সম্পূৰ্ণ নাশ কৰিবলৈ উঠি পৰি লাগি আছে, আৰু তাৰ ফলশ্ৰুতিতে অসমীয়া জাতিৰ দুৰ্বল মনোভাৱৰ ব্যক্তিসকলে তেওঁলোকৰ লগত মানে দুৰ্বল হৈ তেওঁলোকক আগ্ৰাসন কৰিবলৈ সুযোগ দি আছে। আৰু এনেও মানে